Hi friends, welcome to my back to my channel Dilmonify YouTube channel. আপোনালোক বহুত শুভেচ্ছা জনাও। আজি মই খাহুমা ঘৰ পিছাৰ এবাৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এতিয়া মূল কথাটোলৈ আহিছোঁ। তেনে ভিডিঅ'টো আজি হঠাৎ মুনু মই বহুত ধেমালি কৰি আছোঁ। হঠাৎ মানে ঘৰৰ পৰা ফোন এটা আহিল। ফোনটো অহাৰ লগে লগে তেতিয়া ভাল বেয়া খবৰ লৈছে। ৰোল নহয় মানে কান্দিছিলে মানে একদম মোবাইল দুলি মাৰি দিছে মানে কি হ'ব আৰু মুনুকা কি ক'ম আৰু কান্দিছিল কচোন। ঐ তই কিয় কান্দিছিল কচোন? হা ঐ কিয় কান্দিছিলি? হা মনো তুমি কিয় কান্দিছিলা কোৱাচোন কাৰ কাৰণে? মোৰ বাপে কাৰণে। বাপে কি ক'ল বা তোমাক কোৱাচোন মৰাহি। তাৰপিছত মৰাহি মানুহটোৱে কি ক'লে তোমাক? কি ক'লি জোকে ক কেমাৰ শুনান তুমি নাযোৱা কিয়? সদায় ইয়াত থাকিলে হ'ব জানো? কিয় 10 নম্বৰত শুনাইছে? কিয় শুনাইছি? কালি খোৱাৰ পিছত মুনু একদম পিঠা বনাত লাগি গ'ল। তাৰপিছত পিঠা বনাত কি কান্দিছিল মই আপোনালোকক সুধি আছোঁ গম পাব। কিয় কান্দিছিল মানে কি দুখ লাগিছিল তাক সুধি আছোঁ গম পাব। তুমি মোৰ প্ৰতি তোমাক কি কাৰণে বেয়া লাগিলে? বেয়া পাইছা হা মোক? কিয় বেয়া পাইছিলা কোৱাচোন কিয় বেয়া পাইছিল? এতিয়া বেয়া পোৱা মানুহজনী কিয় পিঠা বনাই আছা? তুমি গোল কৰিব জানা হা ৰুটি? মই নাজানো কিন্তু কি চচ দিবি নে মিঠাতেল দিবি? চচ তাৰমানে তেলত চচ দিয়ে তেলত কাৰণে বেয়া পাইছিলা তুমি? মহাদেৱক কি কাৰণে বেয়া পাইছিলা? হা পাবুদে মহাদেৱক বেয়া পায় নেকি? হা চাচোন কেনেকৈ কৈ থাকিব চাচোন নকয় দে একো এটা নকয় কানা বেছিকে কান্দা হ'ল কচোন কি কাৰণে কোৱাচোন হা কি কাৰণে কচোন নক কিয় নক হা আমাৰ ধুনু কলি যে এতিয়া বহুত টাইমৰ মূৰত দুখটো অলপ মুকলি হৈ পিনে এতিয়া পুৰি আৰু ৰুটি বেলি আছে বি। এই তই ইমান পুৰি খা না মানুহজনী পুৰি নিচিনা হৈ গৈছে শুকাই খিনাই গৈছে। অলপ ফুলি আহিব লাগে পুৰি নিচিনা অলপ ফুলি আহিব লাগে। কি কি পায়স তুমি পায়স খা মই নাখাওঁ কিন্তু দেই। ফৌজি মোক পিঠা বনা ভিডিঅ' প্লিজ প্লে কৰিব।